वेलकम बैक टू माय यूट्यूब चैनल आपका नतुन भिडिओ मोर यूट्यूब चैनल সকলকে স্বাগতম জানাইছো আজি আমি কথা পাতিম বেস্ট 5G স্মার্টফোন আন্ডার 15000 আপোনালোকে গম পায় যে 5G লঞ্চ হৈ গৈছে কিন্তু বেস্ট 5G স্মার্টফোন কোনটো হ'ব পাৰে বৰ্তমান 2022 আছিল আৰু বৰ্তমান 2023 হৈ গল আপোনালোকে গম পায় যে ওয়েট হৈছে যে 5G জানুৱাৰী ফেব্ৰুৱাৰী মাহত 5G সকলো চহৰতে পাই যোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ মনত এটা ইচ্ছা থাকিব যে বেস্ট 5G স্মার্টফোন কোনটো হ'ব পাৰে কোনটো বাই কৰিলে বেছি ভাল হ'ব বলক তেতিয়া বেছি দেৰিকৈ ভিডিওটো আৰম্ভ কৰো ঠিক আছে গাইস ফার্স্ট ফোনটো হল Poco M4 5G যেটো নেকি 6GB RAM 128GB আপোনালোকে 15000 টকাৰ ভিতৰত পাই যাব যেটো নেকি প্ৰচেছৰ আছে Dimensity 700 ৰ প্ৰচেছৰ আছে 50+2 মেগাপিক্সেল ৰিয়েল কেমেৰা আৰু 8 মেগাপিক্সেল ফ্ৰন্ট কেমেৰা আছে যেটো আপোনালোকে বেটাৰি পাব সেই বেটাৰি পাব 5000 mAh ৰ বেটাৰি পাব কিন্তু 5G টো যেতিয়া আপুনি চলাব না তেতিয়া বেটাৰিটো কনজিউমটো অলপ বেছি হয় বাৰু দেই মইতো মানে চাইছো বহুকিটা ভিডিও চাইছো গতিকে যদি আপোনালোকে 5G চলাই তেতিয়া বেটাৰিটো অলপ বেছিকে খাব গতিকে আমি নেক্সট ফোনটোলৈ দিলে আগবাঢ়ো তো গাইস নেক্সট ফোনটো হৈছে Samsung Galaxy S23 যেটো নেকি আপোনালোকে 6GB RAM 128GB 15000 টকাৰ ভিতৰত পাই যাব গতিকে ইয়াত কিছুমান ফিচাৰ দিছে এই ফোনটোত আপোনালোকে 6GB RAM 128GB ROM পাব Qualcomm Snapdragon 750G প্ৰচেছৰ পাব আৰু 50 মেগাপিক্সেল প্লাস 8 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল ৰিয়েল কেমেৰা পাব 8 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা পাব আৰু যেটো বেটাৰি সেইটো 5000 mAh আৰু যেটো প্ৰচেছৰ মানে 5G এক্সপেৰিয়েন্স বেস্ট হ'ব গাইস নেক্সট ফোনটো হৈছে Poco M4 Pro যেটো নেকি আপোনালোকে অফাৰ যদি বাই কৰে 15000 টকাৰ ভিতৰত পাই যাব যদি আপোনালোকে এতিয়া বাই কৰিব যায় তেতিয়ালে নাই কমে 20000 টকা পৰি যাব এই ফোনত বহুত ফিচাৰ দিয়া আছে এই ফোনটোত আপোনালোকে MediaTek Dimensity 800 ৰ প্ৰচেছৰ পাব 50 মেগাপিক্সেল প্লাস 8 মেগাপিক্সেল ৰিয়েল কেমেৰা পাব আৰু 16 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা পাব আৰু যেটো বেটাৰি পাব 5000 mAh পাব ডে টু ডে লাইফ ইজিলি চলি যাব আৰু ফোনটো 5G হয় অবভিয়াসলি এটো ফালে যাব পাৰে তো গাইস নেক্সট ফোনটো হৈছে Samsung Galaxy M33 5G যদি আপোনালোকৰ বাজেটটো অলপমান বেছি দিলে আপোনালোকে Samsung Galaxy M33 ফালে যাব পাৰে যেটো নেকি 20000 টকা আহে মানে 20000 টকা ভিতৰত আহে কিন্তু অফাৰ যদি আপোনালোকে বাই কৰিব যায় তেতিয়া আপোনালোকে 15-16000 টকা ভিতৰত ইজিলি পাই যাব গতিকে আজিলে ভিডিওটো ইমানে যদি ভিডিও চাই আপোনালোকে ভাল পায় তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু লগতে সকলোকে জনাই দিব যেহেতু সকলোৱে এতিয়া 5G স্মাৰ্টফোন বাই কৰিবলেতো যাবই ন গতিকে আজিলে ইমানে ভিডিওটো পাৰিলে শেয়াৰ কৰি দিবা